Round GNM nursing কোর্সৰ কাউন্সেলিংত সিলেকশন হোৱা ক্যান্ডিডেটৰ এতিয়া নেক্সট প্ৰসেস কি হ'ব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব বহুতেই এডমিশন পাইছে আমাৰ পৰা বহুতেই ই-বুক লৈছিল এন্ট্ৰেন্স পৰীক্ষাৰ আগতে ই-বুক লৈছিল লোৱাৰ পিছত এইবাৰ ফাৰ্স্ট ৰাউন্ড কাউন্সেলিংতে বহুত ক্যান্ডিডেট এডমিশন পাইছে পোৱাৰ পিছত কি হৈছে এতিয়া এডমিশন লেটাৰ পাইছে এতিয়া কি কৰিব লাগিব জানিব বিচাৰিছে এই সকল ক্যান্ডিডেটৰ মানে ইমিডিয়েটলি মানে এই এনেকুৱা এখন এই লেটাৰ দিছে এইখন লৈ যিখন কলেজত সিলেকশন হৈছে ইয়াতে মই উদাহৰণ দিছে এপ্লিকেন্ট গোলাঘাটত সিলেকশন হৈছে তাতে যাব লাগিব গোলাঘাট জিএনএম ট্ৰেইনিং চেণ্টাৰত বা স্কুল আছে তাতে যাব লাগিব যাই তাতে প্ৰিন্সিপাল বা অফিচত যাই প্ৰিন্সিপাল বা টিউটৰৰ তাত ৰিপৰ্ট জনাব দিছে অৰিজিনাল প্ৰমাণপত্ৰ লগত লৈ যাব লাগিব মানে এতিয়া কাম হল যাৰ যিখন কলেজত সিলেকশন কৰি দিছে সেই কলেজত যাব লাগিব যোৱাৰ পিছত তাতে ডকুমেন্টস লব বা চাব তাৰ পিছত ক্যান্ডিডেটৰ এডমিশন হৈ যাব এতিয়া এইটো প্ৰসেস কৰিব লাগিব ক্যান্ডিডেটৰ আৰু যি সকলে কিতাপ লৈছিল লোৱাৰ পিছত আমাৰ পৰা মক টেষ্ট বিলাক প্ৰেক্টিস কৰিছিল সেই সকল ক্যান্ডিডেটক আৰু সুবিধা দিয়া হ'ব সেইবোৰ হল ফাৰ্স্ট ইয়াৰৰ মানে যিবিলাক নোটস আছে সেইবিলাক নোটসও প্ৰভাইড কৰা হ'ব সাবজেক্ট ওয়াইজ নোটস প্রভাইড কৰিম বা প্ৰিভিয়াস ইয়াৰ যিবিলাক কোৱেশ্চন পেপাৰ আছে ফাৰ্স্ট ইয়াৰৰ সেইবিলাকো প্ৰভাইড কৰা হ'ব যিসকলে আমাৰ হৈতে যোগাযোগত আছে বা কিতাপ লৈ পঢ়িছে এইকল ক্যান্ডিডেটক এইখিনি সুবিধা দিয়া হ'ব আৰু যদি কোনোবাই ক্যান্ডিডেট এএনএমৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে এতিয়ালৈকে যদি আমাৰ ই-বুক ক্ৰয় কৰা নাই ক্ৰয় কৰিব পাৰিব এই ভিডিও ডেসক্ৰিপচনত হোৱাটসঅ্যাপ নাম্বাৰ দিয়া আছে হোৱাটসঅ্যাপত যোগাযোগ কৰক আৰু এতিয়াৰ পৰা প্ৰেক্টিস আৰম্ভ কৰি দিয়ক মক টেষ্ট সেশন ইতিমধ্যে আৰম্ভ হৈছে যেটো মক টেষ্ট দিয়া হয় পাসওয়ার্ড লগা থাকে পাসওয়ার্ড মাৰাৰ পিছতে মক টেষ্ট দিব পাৰিব ইতিমধ্যে বহুতেই লৈছে আৰু মক টেষ্ট প্ৰেক্টিস কৰি আছে ভিডিও ডেসক্ৰিপচনত হোৱাটসঅ্যাপ নাম্বাৰ দিয়া আছে যোগাযোগ কৰক আৰু যদি কিবা নতুন আপডেট আহে জনাই দিয়া হ'ব